হাই বন্ধু বান্ধৱীসকল, এয়া কাপোৰ লৈছোঁ, নদীত গা ধুবা যাম। মই যাম, মানস যাব, আইতা যাব। খাইছিল ই খাজা, হৈছে ইয়াৰ হাগা। হয়নে? হৈছে পাৰোঁ মই নালগে আৰু। আমি এতিয়া নদীত গা ধুবা আছোঁ। বুঢ়ীৰ অৱস্থা চাওঁ। আমাৰ মানসে গা ধুব বুলি ভাবছা নেকি? নুধুৱেই। পুৱাৰ হাঁহি চেঁচা বতাহ জাকে। নদীত গা ধুবা আহিলে কি হ'ব নে মানস? কামটো যি কৰে কিছুমানে দেখাবা নে? এক নম্বৰটো এই আজি আইতাই মোক ধুই দিছে। এতিয়া মই নদীত জাপ মাৰিম। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি এটি ধেমালি। আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে সুঁৱৰি। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি এটি ধেমালি। বন্ধু বান্ধৱীসকল, মই এতিয়া গা ধুই উঠিলোঁ। বহুত ভাল লাগছি জানো, একদম মই স্বৰ্গহে জয় কৰি আহিছোঁ। সেনেকুৱা লাগছি গা ধুই ফালে। গা ধোৱা অনুভৱ বাৰু কেনেকুৱা আপোনালোকৰ? ঠাণ্ডা দিনত ইফালে চাইচোন। মই কি তই ভ্লগ বনোৱা বুলি ভাবছা নেকি? নাই বনোৱা, ভ্লগে বনাইছোঁ। এতিয়া নদীটো উঠি আছোঁ। কাপোৰৰ বাল্টিংটো মই দাঙি লৈ যাম, কাৰণ আইতাক ইমান ওজন দিবা নোৱাৰা। এতিয়া মই ঘৰত যামগৈ। কি বিচাৰি ফুৰিছা? খাৰ গা ধুলি নে নাই? কেনেকুৱা অনুভৱ গা ধোৱা? ঘৰত যাম মানে আইতা ঘৰত যাম। আইতা ঘৰৰ পৰা মোৰ কাপোৰখিনি লৈ একদম ঘৰত যাম। নেইনা হাতত ৰখি থাকিলোঁ, নাহিলে গা ধুবা। এতিয়াহে আহিছে আৰু আমি গা ধুলোঁ। এতিয়া এটা এটাকৈ আহি আছে গা ধুবলৈ মানুহ, তো ময়ো গা ধুই আছোঁ। আপোনালোকে ভ্লগটো চাওক। আমাৰ নেইনা মোৰ পানী কাপোৰৰ বাল্টিংটোৱে আহি থৈ যাওঁ। মানসেও ওজন বাল্টিং এটা দাঙি লৈ আহিছে। মানস এইটো বাল্টিংও দাঙি লৈ যা। এইগিলা হয়ে নদীত গা ধুবা আহিলে। লাগে যদি এখন কাপোৰ নানে এনেকুৱাই অৱস্থা আহে। ভিজাই বুঢ়াই আহিছে মানসে। ভিজাই বুঢ়াই আহিছে ঘৰত যায় কাপোৰ সলাব বোলে, কাপোৰ লৈ অহা নাছিল। এনেকুৱা অৱস্থা হ'বহে নদীত। নহয় সি বাৰু ভিজাই বুঢ়া আহিলে দে, তই এতিয়া কি মেছেজ কৰি আছা? ক'ত মেছেজ কৰিলোঁ? গাইছ, এতিয়া মই ঘৰত যাম। এই চকীখনত বহি কিনে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া এই চকীখনত বহিয়ে ভিডিঅ'টো ষ্টপ কৰিলোঁ। তো ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে লাভ ইউ অল।